নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু আজি সৰু ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আৰু এয়া দেখিছেনে, মোৰ ৰঙালাওজোপা ইমান ধুনীয়াকৈ গজিছে। আৰু এয়া হৈছে পাণ। আমি নাৰ্চাৰীত গৈছিলোঁ কেইটামান ফুল আনিবলৈ, আৰু তেতিয়া আমি পাণ পাই গ'লোঁ, লৈ আহিলোঁ। আৰু এয়া মোৰ হাজবেণ্ডৰ কোনোবা এজন নাগামিজ ফ্ৰেণ্ড এজন আছে, তেওঁ ভোট জলকীয়া কেইটামান দিছিলে, কিন্তু মই শুকাই থৈ দিলোঁ। অলৰেডি আচাৰ মাহঁতে আনিছিলে, তেনেকৈ ৰাখি থোৱা আছে। আৰু এতিয়া ঘৰৰ কাম বন সকলো শেষ। আৰু এইজোপা দেখিছেনে, এইজোপা হৈছে আলমণ্ডৰ গছ। আৰু এনেকৈয়ে খুব গৰম আজিৰ দিনটো। বাহিৰৰ কাপোৰ মেলি হোৱাৰ পিছত এতিয়া লাঞ্চৰ টাইম। লাঞ্চত বনাম এতিয়া মাছ, আৰু মাছ আনি থোৱা আছিলে কালিলৈ। আৰু মই ৰাতি বনালোঁ, কিন্তু এতিয়া অকণ জিকাৰে বনাম বুলি ভাবিছোঁ। আপোনালোকৰ ৰেচিপি আগতেও দিছোঁ, কিন্তু আজি খুব চিম্পলকৈ বনাম, গৰমৰ দিন সেইটো কাৰণে। দালি নবনাওঁ, দালি খাই খাই একদম আমনি লাগি যায়, নহয়নে বাৰু? এইকাৰণে আজি মই জিকাখিনি উলিয়াই এনেকৈ কাটি লৈছোঁ। কাটি লৈ কিনে মাছখিনি ফ্ৰাই হোৱা জিকা কাটিলোঁ, ধুই মেলি ৰাখি থৈছোঁ। কেৰাহীত তেল গৰম হ'বলৈ দিম। আজি মই এইটো চব্জিত পিঁয়াজ, নহৰু, আদা একো নিদিওঁ। জাষ্ট অকণমান পাঁচফোৰণ আৰু লগতে কেঁচা জলকীয়া যদি ইচ্ছা কৰি দিব পাৰে, মই দিয়া নাই, শুকান জলকীয়া দিব পাৰে। আৰু লগে লগে কাটি থোৱা চব্জিখিনি দি দিছোঁ। আলু দিব পাৰে যদি আপোনালোকে খাই ভাল পায়। মোৰ হাজবেণ্ডে আলু একেবাৰেই নাখায়, যেনেকৈ দিলেও নাখায়, ফ্ৰাই কৰি দিলেও নাখায়, যি কৰি দিলেও নাখায়, সেইকাৰণে মই দিয়া নাই। আৰু এয়া ধুনীয়াকৈ এতিয়া ভাজি ল'ম। ভাজি লোৱাৰ আগতে এতিয়া মই ইয়াতে অকণমান নিমখ, অকণমান হালধি গুড়া দি কিনে ধুনীয়াকৈ ইয়াতে ঢাকোন লগাই সিজিবলৈ ৰাখি থ'ম। কি হয়, যেতিয়া মাছ আনি থয় এনেকৈ মই এনেকৈয়ে খাই ভাল পাওঁ। জিকা হওক, লাও হওক বা পালেং শাক হওক, এনেকৈ কিছুমান বস্তুত খাই খুব ভাল লাগে। সেইকাৰণে আজি মই এনেদৰে বনাইছোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে মোৰ ৰেচিপি। মোৰ ৰেচিপিবোৰ খুব চিম্পল একচুৱেলি। মই বহুত সোনকালে বা বহুত চিম্পলকৈ বনাব বিচাৰোঁ। আৰু ৰাতিপুৱা সময়খিনি যে একদমেই সময়ে নাথাকে ৰাতিপুৱা, কাৰণ ৰাতিপুৱা 6:30 মানতে মোৰ ল'ৰাটো স্কুল যায়। সেইটো সময়ত তাক ওলাই দিব লাগে, 7টা বজাত বাছ পায়হি। সেইকাৰণে তাক ওলাই মেলি বাছলৈকে উঠোৱা 7:10 মানতহে মই ঘৰ পাওঁহি। আহি উঠি আকৌ ঘৰৰ কাম বনবোৰ আছে, লগতে হাজবেণ্ডক পঠিয়াব লাগে অফিচলৈ। তেওঁলৈ ব্ৰেকফাষ্ট বনোৱা, চাহ দিয়া, এইবোৰ কৰোঁতে নিজলৈ সময় নাবাচে। তাৰপিছত ঘৰৰ কামখিনি কৰি উঠি গা ধুই মেলি পূজা কৰি নিজৰ ব্ৰেকফাষ্ট খাওঁ। ব্ৰেকফাষ্ট খোৱাৰ লগে লগে এয়া দেখিছেনে, লাঞ্চ ৰেডি কৰিব হৈয়ে যায়। নিজৰ কাৰণে উশাহ ল'বলৈ টাইম নাথাকে ৰাতিপুৱা সময়খিনি। আৰু এয়া মই চাউল ধুই মেলি ৰাখি থৈ দিছোঁ। ভাতখিনি হৈ থাকক, কম জুইত ৰাখি থৈ দিওঁ। আৰু একচুৱেলি এইবাৰৰ চাউলখিনি ইমান ভাল অহা নাই, তথাপিও মই একদম ভালকৈ ধুই মেলি তেনেকৈ বনাওঁ। আৰু এয়া এতিয়া চব্জিৰ কাৰণে ৰেডি কৰি আছোঁ। ভাবি আছোঁ একচুৱেলি এইটো চব্জিটো বনাই দিলোঁ, আৰু লগে লগে ভাবিছোঁ মই আৰু কি বনাব পাৰিম বা কি বনাম। এনেকৈ ভাবি মই বিলাহীকেইটা কাটি লওঁ। বিলাহী অকণমান সৰহকৈ দিম। এনেও মাছত বিলাহী অকণমান সৰহকৈ দিলেহে ভাল লাগে, হয়নে নহয় বাৰু কওকচোন? এতিয়া কি হ'ল, জিকাখিনি ধুনীয়াকৈ সিজিলে। এতিয়া মই এইখিনি সময়তে 2টা বিলাহী কাটি কিনে দি দিলোঁ। আৰু এইখিনি এতিয়া মিক্স কৰি ধুনীয়াকৈ সিজিবলৈ ৰাখি থ'ম। গোটেই কুকিং প্ৰচেছটো একদম মিডিয়াম ফ্লেমতে হৈ থাকে, কাৰণ বাকী চব্জি কাটিব লাগে বা বাকী যি বস্তু বনাব লগা থাকে মই সেইখিনি সময়তে ৰেডি কৰি থাকোঁ। এটা চব্জি বনি থাকে, আকৌ নেক্সট ভাজিখন হওক বা চব্জিখনেই হওক মই কাটি মেলি ৰেডি কৰোঁ। সেই এতিয়া সৰু গুটি আলু অকণমান বাচিছে, মাহঁত আহিছিলে আমাৰ ইয়ালৈ, তেতিয়া লৈ আহিছিলে অসমৰ পৰা। আৰু এতিয়া যিখিনি বাচিছে সেইখিনি আজি বোলো একদম শেষে কৰি দিম, কাৰণ ৰাখি থ'লে সোনকালে বেয়াও হৈ যায় আজিকালি। চ' মই ইয়াতে আলুখিনি কাটি মাজতে আকৌ এবাৰ চব্জিখিনি চাবলৈ আহিলোঁ। আৰু এয়া দেখিছেনে, বিলাহী ধুনীয়াকৈ সিজি গ'ল, চব্জিখিনিও সিজি গ'ল। সেইকাৰণে এতিয়া ফ্ৰাই কৰি থোৱা মাছখিনি দি দিছোঁ। মাছখিনি দি উঠি গৰম পানী অকণ দি ধুনীয়াকৈ উতল আহিবলৈ দিম। লাষ্টত ধনিয়া অকণ দি দিম। মাছ ৰেডি হৈয়ে যাব। আৰু একদম চিম্পলকৈ বনাইছোঁ, খাই খুব ভাল লাগে এনেকৈ। চ' আলু ভাজিব লাগে, সেইকাৰণে মই আলুখিনি কাটি ধুই মেলি ৰাখি থৈছোঁ। আৰু সৰু আলু ইমান মাটি থাকে ন, সেইকাৰণে মই কি কৰোঁ, আলুখিনি ধুই মেলি আকৌ ভিজাই থৈ দিওঁ অকণমান সময়, আধা ঘণ্টামান সময় এনেকৈ পানীত থৈ দিওঁ। তাৰপিছত ধুলে ধুনীয়াকৈ গুচি যায় মাটিখিনি বা বালিখিনি। আৰু সেই সৰুকৈ কেৰাহী এখন আছে মোৰ, এইখনত মই লুচি হওক বা এনেকুৱা আলু ভাজি, এনেকুৱা ফ্ৰাইং টাইপৰ বস্তু বনাওঁ। এই কেৰাহীটো অসমৰ পৰাই লৈ আহিছিলোঁ। আৰু ইয়াত মিঠাতেলত দিছোঁ পাঁচফোৰণ আৰু কেঁচা জলকীয়া। ইয়াতে মই শুকান জলকীয়া নিদিওঁ আৰু পিঁয়াজো নিদিওঁ। আলু ভাজিত কেতিয়াও পিঁয়াজ নিদিওঁ, নহ'লে একদম শুকানকৈ ভাজিব নোৱাৰি, একদম লেটলেটীয়া হৈ থাকে, সেইটোৰ কাৰণে। আৰু ইয়াতে দি দিছোঁ ওপৰৰ পৰা নিমখ আৰু হালধি। বাকী জিৰা গুড়ি বা ধনিয়া গুড়ি এইবোৰ একোৱেই নিদিওঁ। এইটো মই অকণমান টেঙা টাইপত বনাওঁ, ওপৰৰ পৰা নেমু চেপি দিম লাষ্টত, যেতিয়ালৈকে এইটো সিজিব তেতিয়া।
আৰু এয়া অকণমান কম হৈছে ভাজিখিনি, কিন্তু কথা নাই, কাৰণ মোৰ হাজবেণ্ডে আলু ভাজি খাই বেয়া পায়, কেতিয়াও নাখায়েই। অকণমানহে মানে নিয়মতেহে হয় আৰু ওচৰত, কিন্তু তেওঁ খাওঁ বুলি কেতিয়াও নাখায় আলু। চ' মোৰ কাৰণে হৈ যাব আৰু পোৱালিটোৱে খাব। চ' ইয়াতে এয়া দেখিছেনে, মাছ একদম ৰেডি হৈ গৈছে, ধুনীয়াকৈ সিজিলে মাছখিনি। আৰু এয়া চালাড নহ'লে যে ভাতেই নাযায় আমাৰ, একদম অভ্যাসেই হৈছে। আৰু এতিয়া আমি চিম্পলকৈ তিয়ঁহ এটা, বিলাহী এটা আৰু এটা পিঁয়াজ সৰু সৰুকৈ কুটি লৈ নিমখ অকণমান দিছোঁ আৰু নেমু চেপি দিছোঁ। জলকীয়া দিয়া নাই, কাৰণ মোৰ বাচ্ছাটোৱেও খায়, সি মানে জলকীয়া দিলে একদমেই নাখায়, সেইকাৰণে এনেকৈ বনাই থৈছোঁ। সি আহিব হৈছে এতিয়া, 2টা বজাত সি আহিয়ে পায়, খোৱা লোৱা মানে 2:30মান বজাত হয়, কিন্তু হাজবেণ্ডে আগতীয়াকৈ খাই মেলি অফিচলৈ গুচি যায়। তেওঁ আহে লাঞ্চ টাইমত, খাই আকৌ গুচি যায়। আৰু এয়া দেখিছেনে, আলু ভাজি ৰেডি হৈ গ'ল। যিখিনি নেমু বাচিছিলে অকণমান চেলাডত দিলোঁ আৰু অকণমান এয়া আলু ভাজিত দিছোঁ। এতিয়া মই আলু ভাজিখিনি নমাই থ'ম। এতিয়া সময় হৈছে মোৰ হাজবেণ্ডৰ প্লেট ৰেডি কৰিবলৈ, তেওঁক খানা দিওঁ। ভিডিঅ'টো ৰেডি কৰিছোঁ। আজিৰ এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব নাপাহৰিব, আৰু আশা কৰোঁ আপোনালোকে ভালেই পাব। আৰু ভাল পালে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, যদি ফ'ল' কৰা নাই মোৰ পেজটো, তেনেহ'লে ফ'ল' কৰি দিব, লাইক এটা কৰি দিব। ধন্যবাদ।